আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ পাভ মাছ ভাপত দিয়া এটা টেষ্টি ৰেচিপি লৈ আহিলোঁ। এই ৰেচিপিটো ট্ৰেডিশ্যনেল বেংগালী ৰেচিপি হয়। মোৰ খুবেই প্ৰিয়, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিসকলে খোৱা নাই এইদৰে খাবচোন, খুবেই ভাল লগা হয়। এই ৰেচিপিটোৰ বাবে মই ক'লা সৰিয়হ, বগা সৰিয়হ, আদা নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়া লৈছোঁ আৰু গোটেইখিনিৰ এটা পেষ্ট বনাই লৈছোঁ। মই মাছ লৈছোঁ 4টা, সেইবাবে আদা নহৰু সৰিয়হৰ পৰিমাণো কমকৈ ল'লোঁ। মাছৰ পৰিমাণ যদি বেছি থাকে তেতিয়া সেইখিনিও বঢ়াই ল'লে হয়। মাছখিনি ভালদৰে ধুই মই ইয়াত পেষ্টখিনি দি দিলোঁ। ইয়াত সোৱাদমতে নিমখ আৰু আধা চামুচৰ জোখৰ হালধি দিছোঁ। আৰু ইয়াত দৰকাৰী বস্তুটো হৈছে মিঠাতেল। মই মিঠাতেল 4ৰ পৰা 5 চামুচ দিলোঁ। আৰু এই ৰেচিপিটোত সৰিয়হৰ তেল বহুত দৰকাৰী হয় আৰু অকণমান বেছিকৈ প্ৰয়োজন হয়। এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিলাই ল'ব লাগিব। মছলাখিনিৰ লগত মাছখিনি ভালদৰে মিলাই হৈ গ'ল। মাছখিনি বনাবলৈ মই ষ্টীলৰ টিফিন এটা লৈছোঁ। যিকোনো ঢাকনি থকা টিফিন ল'লেই হয় ষ্টীলৰ। মাছখিনি দি দিলোঁ। আৰু এতিয়া ইয়াৰ ওপৰত মই ঢাকনিখন লগাই ল'ম। যদিহে কেঁচা ধনিয়া থাকে তেতিয়া কেঁচা ধনিয়া অকণমানো ছটিয়াই দিব পাৰে। টিফিনটোৰ ঢাকনিখন ভালদৰে লগাই ল'লোঁ। আৰু মাছখিনি বনাবলৈ মই কুকাৰ এটাত 2 গিলাচ পানী দিছিলোঁ। ইয়াত ষ্টেণ্ড এডালৰ ওপৰত মই টিফিনটো বহুৱাই দিলোঁ আৰু কুকাৰৰ ঢাকনিখনৰ মই ৰাবাৰডাল গুচাই লৈছোঁ। এতিয়া ঢাকনিখন লগাই মই মিডিয়াম ফ্লেমত 20 মিনিটৰ বাবে মাছখিনি হ'ব দিলোঁ। 20 মিনিটৰ পিছত মই খুলি দেখুৱাইছোঁ। এতিয়া যথেষ্ট গৰম হৈ আছে, মই লগে লগে উলিয়াই অনা নাই। অকণমান ঠাণ্ডা হ'লে উলিয়াই আনিম। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক খুলি দেখুৱাইছোঁ। বহুত ধুনীয়া হৈছে আৰু এটা গোন্ধ আহে, বহুত ধুনীয়া গোন্ধ। যদিহে আপোনালোকে এবাৰ বনাই চাই গম পাব। আৰু গৰম ভাতৰ লগত খোৱাৰ জুতি বেলেগ। আৰু যদিহে কেঁচা ধনিয়া থাকে অকণমান কেঁচা ধনিয়া ছটিয়াই দিব। মোৰ লগত নাছিলে বনোৱাৰ সময়ত, কেঁচা ধনিয়া ছটিয়াই দিলে আৰু বেছি ভাল লাগে। এতিয়া মই গৰম ভাতৰ লগত জুতি লওঁ গৰম মাছ ভাপত দিয়া। আৰু আজিৰ ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিলে এবাৰ বনাই খাবচোন এইদৰে। আৰু কেনেকুৱা লাগিলে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।